হেল্ল' এভৰিৱান, আজি মই আপোনালোকৰ ওচৰলৈ ধুনীয়া এটা ৰেচিপি লৈ আহিছোঁ। এয়া চেংমৰা শাক, চিনি পাইছেই চাগে আপোনালোকে। মই মানে ইয়াত পায় নে নাপায় মই সেইটো গম নাপাওঁ। মই শ্বিলঙৰ ফালে যাওঁতে এবিধ শাক লৈ আহিছিলোঁ। তাত মানে মই নামটো সোধোতে চেংমৰা শাক বুলি কৈছিলে, সেইকাৰণে মই নামটো ইয়াতে মেনশ্যন কৰিছোঁ। ইয়াত কি বুলি কয় মই সেইটো আগতে দেখাও নাই, যিহেতু নাজানিম ভালকৈ। আৰু ইয়াত মই পাঁচফোৰণ, জিৰা, গোটা ধনিয়া আৰু দুটা শুকান জলকীয়া দি পেলাই ভালদৰে শুকান কেৰাহীত ভাজি লৈছোঁ। এইখিনি মই মছলা হিচাপে ব্যৱহাৰ কৰিম তাত তৰকাৰীখনত। তাৰপিছত এইখিনি মই এতিয়া ঠাণ্ডা হ'বলৈ দি মই ভালদৰে পিহনাত পিহি ল'ব লাগিব। এইখিনি ঠাণ্ডা হ'বলৈ দি পিহি ল'লোঁ। তাৰপিছত সেই কেৰাহীখনতে মই আকৌ গেছটো অন কৰি পেলাই মই অকণমান সৰিয়হৰ তেল দিলোঁ। তাৰপিছত মই ইয়াতে গৰম তেলত পিঁয়াজ দি অকণমান ভালদৰে ভাজি ল'ব লাগিব। আকৌ নহৰু দিলোঁ অকণমান। এইখিনি দি মই এতিয়া ভালদৰে ভাজি ল'ব লাগিব। আপোনালোকে এইবিধ শাক খাই পাইছেনে এবাৰ জনাবচোন। মই কিন্তু মই প্ৰথমবাৰ বনাইছোঁ। মই হালধি গুড়ি অকণমানো দিলোঁ। দি মই এতিয়া শাকখিনি বহুৱাই দিম। এই ধৰণে ঠাৰিয়ে পাতে একেলগে কুটি লৈছিলোঁ। এবাৰ খাই চাবচোন, খুব সোৱাদৰ হয়। যদি মই আগতে খাই পোৱা নাছিলোঁ, সোৱাদটো মানে অকণমান আনকমন আৰু ধুনীয়া হয়। এইখিনি মই ভালদৰে ভাজি লৈ এইখিনি এতিয়া মই অকণমান মানে জোখমতে নিমখ দি ল'লোঁ। এইখিনি আকৌ মই যি পিহনাত পিহি লৈছোঁ মছলাখিনি, সেইখিনি দি দিলোঁ এচামুচ। এয়া মই বেলেগ মছলা ব্যৱহাৰ কৰা নাই। নহৰু, পিঁয়াজ আৰু মই বনাই লোৱা মছলাবিধ এয়া দিছোঁ। বেলেগ মই অন্য কোনো মছলা ব্যৱহাৰ ইয়াত কৰা নাই। তাৰপিছত মই অকণমান সময় ঢাকনি লগাই সিজিব দিলোঁ। ঢাকনি লগাই সিজাৰ পিছত অকণমান পানী ওলাইছে, দেখিছেনে? এইখিনি মই আকৌ ভালদৰে লৰাই ল'ব লাগিব। সিজাই পেলাই পানী দি ঢাকনি লগাই দিম। আকৌ ঢাকনি লগাই ভালদৰে সিজিব দিম। এই পদ্ধতিৰে বনাই খাই চাবচোন, খুব ভাল লগা, খুব সোৱাদৰ হয়। এইখিনি মই এতিয়া ঢাকনি লগাই কিছু সময়ৰ বাবে সিজাৰ পিছত দেখিছেনে এই ধৰণৰ হৈ গ'ল। এইখিনি সিজি লোৱাৰ পিছত এতিয়া মই ইয়াত আগৰে মোৰ আছিলে মাছ ফ্ৰাই কৰি থোৱা, সেয়া দিছোঁ। আপোনালোকে মাছৰ মূৰেৰেও বনাব পাৰে, মূৰটোৰে বনালেও ভাল লাগে। মানে মই মাছ দুপিচ আছিলে যিহেতু সেইখিনিয়ে দি দিলোঁ সোৱাদৰ কাৰণে। এইখিনি দি মই আকৌ পানীৰে ভালদৰে সিজাই ল'ব লাগিব। সিজাই ল'লে তাৰমানে সোৱাদটো ধুনীয়া হয়। আৰু তাৰমানে এই শাকবিধ মই আন্দাজ কৰিছোঁ, মানে অকণমান হেৰিৰ দৰে কচু যে আছে, কচুৰ দৰে ধৰিব, যদিহে মানে আমি আধা সিজাকৈ হেৰি কৰোঁ। কিন্তু যদি ফুল ভালদৰে সিজি যায়, ধুনীয়া গোটা ধৰণৰ হৈ যায়, তেতিয়া মানে সোৱাদৰ হয় বহুত। এইখিনি মই ঢাকনি লগাই লগাই ভালদৰে সিজাই ল'ম। পানীটো শুকাই গ'ল, মই আকৌ ভালদৰে লৰাই এইখিনি হেতাৰে ভালদৰে লৰাই ল'ব লাগিব। মই মূৰবিলাক এইবিলাক ভাঙি দিছোঁ অকণমান, যাতে টেষ্টটো মানে অলপ
বেলেগ ধৰণৰ হয়, আপোনালোকে আপোনালোকৰ ধৰণেৰে খাই চাব পাৰে। তথাপিও মই এইখিনি দেখাইছোঁ যিহেতু মোৰ খুব সোৱাদ লাগিছে তৰকাৰীখন। মই এই ধৰণে ভাঙি দিছোঁ মাছে মূৰে গোটেইখিনি, যাতে গোটেইখিনি একেলগে মিক্স হৈ যায়। এই ধৰণে মই ভাজি ল'লোঁ ভালদৰে। এয়া শেষত মোৰ প্লেটখন চাব কি সোৱাদৰ আছিলে, আপোনালোকে এবাৰ খাই চাব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।